এই মুহূৰ্তে জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ। গুৱাহাটীত পুনৰ খাৰগুলি কাণ্ডৰ পুনৰাবৃত্তি। এইবাৰ জোৰ ৰ'দত পানীৰ পাইপ ফাটি হাহাকাৰ পৰিৱেশ আৰু পানীৰ পাইপ ফাটি কেইবাটাও মিটাৰ ওপৰলৈ উঠিল পানী আৰু তীব্ৰ বেগত পাইপৰ পানী নিৰ্গত হোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল সমীপৰ গড় আৰু ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ ফলত পথৰ কাগজ সৃষ্টি হৈছে প্ৰকাণ্ড গাঁতত। পানীৰ পাইপ ফটাৰ ফলত অঞ্চলটোত সৃষ্টি হৈছে কৃত্ৰিম বানৰ পানীৰ ভৰি পৰিছে। এই মুহূৰ্তে জনাইছোঁ অসমবাসী ৰাইজৰ কাৰণে ডাঙৰ খবৰ। আপোনালোকে নিশ্চয় দেখা পাইছে এই দৃশ্যটো কি মৰ্মান্তিক ঘটনাটো সৃষ্টি হৈছে মহানগৰীত। মহানগৰীৰ এই দুৰৱস্থা দেখি আপোনালোকে নিশ্চয় দেখা পাইছে কি হৈছে মহানগৰীৰ অঞ্চলত পাইপটো ফাটি। আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু এনেকুৱাকৈ নতুন নতুন ভিডিঅ' পাবলৈ হ'লে চেনেলটো তলৰ পৰা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।